আপোনাৰ ঘৰৰ কাষতেই পোৱা কেইটামান গছপাত এই গছপাত কেইটা আপুনি খালেই বহু বেমাৰৰ পৰা আৰোগ্য হ'ব পাৰিব উচ্চ ৰক্তচাপৰ পৰা হাৰ্ট এটেকৰ সমস্যালৈকে গেছৰ সমস্যাৰ পৰা আঁঠুৰ বিষ কঁকালৰ বিষ গৰুহাৰ বিষলৈকে ৰক্তহীনতাৰ সমস্যা ভাগৰ লগা সমস্যা সকলো দূৰ হ'ব এই গছপাত কেইটা সেৱন কৰিলে আজিৰ ভিডিঅ'টো সেইভাবে প্ৰতিজন দৰ্শকৰ বাবে অতি গুৰুত্বপূৰ্ণ আপোনাৰ কাষতেই থকা কেইটামান গছপাতে আপোনাক কেনেকৈ নিৰোগী জীৱন দিব পাৰে সেয়া জানিলে আপুনি আচৰিত হ'ব 65 বছৰ বয়সতো আপুনি ডেকা হৈ থাকিব পাৰিব এই গছপাত কেইটাৰ নিয়মিত সেৱনৰ ফলত আহক জানিল এই বিশেষ মহৌষধৰ বিষয়ে নমস্কাৰ মই কৃষ্ণ ভূঞা আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কেইটামান মূল্যৱান কথা আমি লৈ আহিছোঁ আমাৰ ভাৰতবৰ্ষখন বিভিন্ন ভেষজ উদ্ভিদ ঔষধি গছেৰে ভৰপূৰ আমাৰ দেশত যিমানবোৰ ঔষধি উদ্ভিদ আছে বাকি কোনো দেশতেই নাই কিন্তু অজ্ঞতাৰ বাবে আমি সেইবোৰৰ ব্যৱহাৰ নাজানো পৌৰাণিক দিনত এইবোৰৰ যথেষ্ট ব্যৱহাৰ হৈছিল যদিও সেইবোৰৰ কোনো লিখিত ৰূপ নথকাৰ বাবেই আজিৰ মানুহে তাৰ ব্যৱহাৰ নাজানে এই যে ঔষধি উদ্ভিদ দেখিছে ইয়াত বহু পৰিমাণৰ কেলছিয়াম থাকে গতিকে আপুনি নিশ্চয় বুজিছে চাগে ইয়াৰ শক্তি কিমান হ'ব গাখীৰতকৈও বেছি কেলছিয়াম আছে ইয়াত লগতে বহুত বেছি ভিটামিনো আছে ইয়াত যিসকলে পালেং খায় তেওঁলোকক জনাই থওঁ ইয়াত প্ৰচুৰ মাত্ৰাত আইৰণো থাকে কেলছিয়াম থাকে যিজনৰে শৰীৰত তেজৰ অভাৱ অলপ ঘূৰা-ফুৰা কৰিলেই ভাগৰুৱা হৈ পৰে যুঁজাৰ বাবে শক্তি নোহোৱা হৈ পৰে সেইজনৰ বাবে এই ঔষধ যথেষ্ট উপযোগী আপুনি আকৌ আমি পালেঙৰ কথা ক'বলৈ আৰম্ভ কৰিছোঁ বুলি ভুল নাভাবিব আচল কথাখিনি আপোনাক এতিয়াও আমি ক'বলৈ বাকী আছে আজি আমি আপোনাক যিবিধ ঔষধি গছৰ বিষয়ে ক'ম সেইবিধৰ নাম হৈছে সজিনা আপুনি সজিনা নিশ্চয় খায়েই চাগে সজিনা আৰু সৰিয়হৰে মাছৰ জোলখনৰ সোৱাদ আপুনি নিশ্চয় পাহৰিব নোৱাৰে কিন্তু সজিনাহে আপুনি খায় সজিনাৰ পাতৰ বিষয়ে আপুনি জানেনে সজিনাৰ পাত কিমান বেছি মহৌষধ সেয়া আজি আপুনি জানিব পাৰিব বহুতেই সজিনাক অভিজাত পাচলি বুলিয়ে ক'ব খোজে এই সজিনাৰ পাতত ইমানেই ঔষধি গুণ আছে যিখিনি আপুনি জানিলে বহু বেমাৰ নিজেই ঠিক কৰি ল'ব পাৰিব যাৰ শৰীৰত বিষ আছে কঁকাল বিষ আঁঠুৰ বিষ গৰুহাৰ বিষ তেন্তে এই ঔষধি গুণ থকা সজিনা পাতেই মহৌষধৰ কাম কৰিব কাৰণ ইয়াত প্ৰচুৰ মাত্ৰাত কেলছিয়াম থাকে আজিকালিতো মোবাইল ফোনৰ যুগ সেইবাবে খুব কম বয়সতেই মানুহে কমকৈ দেখা হৈছে যাৰ দৃষ্টিশক্তিৰ সমস্যা আছে সেইসকলৰ বাবেও সজিনা হৈছে মহৌষধ ইয়াত ভিটামিনে প্ৰচুৰ মাত্ৰাত থাকে সজিনাই দৃষ্টিশক্তি ঘূৰাই অনাত যথেষ্ট সহায় কৰে লগতে ইয়াত আইৰণো থাকে ফলিক এচিড থাকে যিখিনিয়ে যিকোনো ধৰণৰ দুৰ্বলতা দূৰ কৰি দিব পাৰে ৰক্তহীনতাৰ সমস্যাও দূৰ কৰে সজিনা পাতে এই সজিনা পাতত প্ৰচুৰ মাত্ৰাত ভিটামিন থাকে এইখিনিয়ে চুলি সৰা আৰু পকাও বন্ধ কৰে কেৱল সিমানেই নহয় মুখৰ উজ্জ্বলতাও বৃদ্ধি কৰে সজিনা পাতে যিসকল লোকে এই ভিডিঅ'টো চাই আছে কাৰোবাৰ যদি পেটত বহুত বেছি গেছৰ সমস্যা আছে এচিডিটিৰ সমস্যা আছে কোনোদিনেই খোলোচাকৈ পায়খানা নহয় কনষ্টিপেশ্যনৰ সমস্যা আছে সেইসকলৰ বাবে এয়া হৈছে মহৌষধ কাৰণ ইয়াত প্ৰচুৰ মাত্ৰাত ফাইবাৰ থাকে যিখিনিয়ে পেটত হোৱা গেছ আৰু এচিডিটি দূৰ কৰাত সহায় কৰে প্ৰিয় দৰ্শক আজিৰ দিনত উচ্চ ৰক্তচাপ মানে হাই প্ৰেছাৰ একেবাৰে সাধাৰণ বেমাৰত পৰিণত হৈছে মোটামুটি 60% মানুহেই ৰক্তচাপজনিত ৰোগত আক্ৰান্ত সেইসকল লোকৰ বাবেও সজিনা আৰু সজিনাৰ পাতটোৱে খুব ভাল কাম কৰে কিয়নো সজিনাৰ পাতটোত এণ্টি অক্সিডেণ্ট গুণ থাকে যিটো ৰক্তচাপৰ বাবে খুবেই ভাল লগতে আমাৰ যি ব্লাড পেচেণ্ট থাকে সেইখিনিকো সুস্থ কৰি ৰাখে গতিকে এইবিধ ঔষধি উদ্ভিদ আমাৰ হাৰ্টৰ বাবে কিমান বেছি উপকাৰী সেয়া নিশ্চয় আপুনি বুজিব পাৰিছে এই ঔষধি গুণ থকা সজিনাই আমাৰ হাৰ্টটো সম্পূৰ্ণ সুস্থ কৰি ৰাখে লগতে বহু ৰোগ নিৰাময়ৰ বাবে সজিনাৰ পাত মহৌষধৰ দৰে কাম কৰে আপুনিও নিশ্চয় দেখিছে আজি ডেকা মানুহৰো হাৰ্ট এটেক হ'বলৈ আৰম্ভ হৈছে হাৰ্ট এটেক কেনেকৈ এক সাধাৰণ ঘটনা হৈ পৰিছে বা বেমাৰ হৈ পৰিছে সেয়া আপুনিও নিশ্চয় দেখিছে বা শুনিছে নৰ্মেলকৈ ঘূৰা-ফুৰা কৰি থকা জনো যিকোনো মুহূৰ্তত হাৰ্ট এটেকৰ স্বীকাৰ হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে বিভিন্নজনে আৰু এইখিনিয়ে বায়'এক্টিভ কম্পাউণ্ডৰ দৰে কাম কৰে যিখিনিয়ে আপোনাৰ হাৰ্টটো সুৰক্ষিত কৰি ৰাখে
এই সজিনাৰ পাতৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু যিকোনো বেমাৰৰ সৈতে যুঁজিবলৈ শৰীৰটোৱে যথেষ্ট শক্তি পায়। বেমাৰৰ সৈতে যুঁজিবলৈ শৰীৰে বহু গুণ পৰ্যন্ত শক্তি লাভ কৰে। এতিয়া আপুনি জানি লওক ইয়াৰ ব্যৱহাৰ আপুনি কেনেকৈ কৰিব লাগিব। আপোনাৰ ঘৰৰ আশে-পাশে যদি সজিনা দেখে বা আপোনাৰ ঘৰতো যদি সজিনা আছে তেন্তে কেৱল সজিনা কেইডাল ছিঙি নানিব। ইয়াৰ পাতত বহুত বেছি ঔষধি গুণ আছে। চাওক, সজিনা আপুনি সকলো সময়তে লাভ নকৰে। এনেকুৱা দিনত সজিনা পায়, ঠিকে আছে, কিন্তু ইয়াৰ পাত আপুনি যিকোনো ছিজনতেই লাভ কৰিব। গতিকে ইয়াৰ পাত কেনেকৈ ব্যৱহাৰ কৰিব সেয়াহে গুৰুত্বপূৰ্ণ। ইয়াৰ পাতৰ পৰাও আপুনি বহুখিনি লাভ পাব, যিখিনি মই মোটামুটি উল্লেখ কৰিছোঁ ভিডিঅ'টোত। সজিনাৰ পাত ছিঙি আনিব, সেই পাতখিনি পৰিষ্কাৰ পানীৰে ধুই ল'ব। মনত ৰাখিব, শুকান পাত একেবাৰে নানিব, সতেজ পাতহে লৈ আহিব। পৰিষ্কাৰ এমুঠি পাত ছিঙি আনি ধুই ল'ব। সাধাৰণতে সজিনাবোৰ ৰাস্তাৰ কাষত বেছিকৈ থাকে। ৰাস্তাৰে গাড়ী গুৰা চলি থাকে বাবে লেতেৰা হৈ থাকে, পাতবোৰ প্ৰদূষিত হৈ থাকে। সেইবাবে পৰিষ্কাৰ পানীৰে খুব সুন্দৰকৈ ধুই ল'ব। সেইখিনি ধুই পিহিব। যেতিয়া মিহিকৈ পিহি পেলাব তেতিয়া সেইখিনি চাটনিৰ ৰূপত খাব পাৰে আপুনি। এতিয়া প্ৰশ্নটো হ'ল, কিমান খাব লাগিব? অভিজ্ঞ ব্যক্তিয়ে কৈছে চাহ চামুচেৰে এচামুচ খালেই আপুনি ভাল ফল পাব পাৰিব। এই পাতখিনি আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰতো পিচি ল'ব পাৰিব, ঘৰৰ পতাটো পিচিব পাৰিব, খুন্দনাটো পিচিব পাৰিব। কম পৰিমাণৰ পানী দিও আপুনি সেৱন কৰিব পাৰিব, কিন্তু মনত ৰাখিব অধিক মাত্ৰাত সেৱন নকৰিব। সকলোৰে এটা নিৰ্দিষ্ট জোখ থাকে। এতিয়া বহুতেই হয়তো এলাহ কৰিব, কোনে এইবোৰ পিচি থাকে, এনেকুৱা ভাৱ এটা সকলোৰে থাকেই। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। এনেও আপুনি 4-5টা সজিনাৰ পাত ছিঙি ধুই চুবাই চুবাই খাব পাৰে। প্ৰতি পুৱা বা দিনটোৰ যিকোনো সময়ত আপুনি খাব পাৰিব। গতিকে আপুনিও নিশ্চয় গম পাইছে চাগৈ ইয়াৰ মাজত কিমান বেছি ঔষধি গুণ সোমাই আছে। যথেষ্ট পৰিমাণৰ আইৰণ আৰু কেলছিয়াম পোৱা যায় সজিনাৰ পাতত, যিখিনি গাখীৰ আৰু পালেঙতকৈও বেছি। গাজৰতকৈও বেছি ভিটামিন এ পোৱা যায় ইয়াৰ মাজত, আৰু প্ৰচুৰ পৰিমাণে ভিটামিন চিও পোৱা যায়। গতিকে আপোনাৰ শৰীৰত যিখিনি অভাৱ বা প্ৰয়োজন সেইখিনি কোনো অসুবিধা নোহোৱাকৈ ঘৰতেই সহজভাৱে আপুনি পাব পাৰিব। তাৰ বাবে কোনো ঔষধ খাবলগীয়াও আপোনাৰ দৰকাৰ নহয়। কেৱল সিমানেই নহয়, ইয়াৰ আৰু উপকাৰিতাও আছে। হিমোগ্লোবিন লেভেল ঠিক কৰে সজিনা পাতে, এনিমিয়াৰ পৰা ৰক্ষা কৰে, ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণত ৰাখে। আজিকালি প্ৰায়ে ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰৰেলৰ সমস্যা দেখিবলৈ পোৱা যায়। লিভাৰ আৰু কিডনি ডিটক্স কৰে, ওজন হ্ৰাস কৰাত সহায় কৰে। একাপ বা আধা কাপ পানীত যদি আপুনি সজিনাৰ 4-5টা পাত উতলাই ঠাণ্ডা কৰি চাহৰ দৰে খায় তেতিয়া সম্পূৰ্ণ শৰীৰেই ডিটক্স হৈ পৰে আৰু শৰীৰৰ লেতেৰাখিনি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ ওলাই আহে। লেতেৰাখিনি যেতিয়া বাহিৰলৈ ওলাই যাব তেতিয়া বেমাৰৰ পৰাও আপুনি বাচি থাকিব পাৰিব আৰু অতিৰিক্ত চৰ্বিও আপোনাৰ শৰীৰৰ পৰা নোহোৱা হৈ পৰিব। ভিটামিন আৰু খনিজেৰে ভৰপূৰ সজিনাৰ পাতত ভিটামিন প্ৰচুৰ পৰিমাণে থাকে, সেয়া আপুনি জানিলে। মেগনেছিয়াম, কেলছিয়াম, আইৰণ, জিংকৰ দ্বাৰাও পৰিপুষ্ট এই সজিনা পাত। প্ৰটিনৰ নিৰ্মাণ খণ্ড এমিনো এচিডেৰে ভৰপূৰ সজিনাৰ পাত। ইয়াত 18 প্ৰকাৰৰ এমিনো এচিড পোৱা যায় আৰু তাৰ ভিতৰত প্ৰতিটোৱেই শৰীৰটোৰ সুস্থ কৰি ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সজিনাৰো যথেষ্ট ঔষধি গুণ আছে। কেঞ্চাৰ, গাঁঠিয়া বেমাৰ আদিকে ধৰি বিভিন্ন ৰোগৰ পৰা মানুহক ৰক্ষা কৰে এই সজিনাই। ঋতুকালীন ৰোগৰ পৰাও মানুহক ৰক্ষা কৰে সজিনাই। কেৱল সজিনাই নাখাব, ইয়াৰ পাতকেইটাক কেতিয়াও অনাদৰ নকৰিব, কাৰণ সজিনা পাতত যিমান পৰিমাণৰ ভিটামিন আছে সেয়া আপুনি ক'তোৱেই বিচাৰি নাপাব। সজিনাৰ 4-5টা পাতে আপোনাক নিৰোগী কৰি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰিব। ভগৱানে আপোনাক সুস্থ কৰি ৰাখক। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।